নলবাৰী জিলাৰ চামতাত হাতত প্লে কাৰ্ড লৈ স্বাস্থ্যকৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচী দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিলে স্বাস্থ্যকৰ্মীয়ে 4 মাৰ্চৰ পৰা 3 দিনীয়াকৈ কৰ্মবিৰতি পালন কৰিলে স্বাস্থ্যকৰ্মীয়ে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ প্ৰায় 25,000ৰো অধিক চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে পালন কৰিলে কৰ্মবিৰতি নলবাৰী জিলাৰ চামতাত স্বাস্থ্যকৰ্মীয়ে 3 দিনীয়াকৈ কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰথম দিনাত হাতত প্লে কাৰ্ড লৈ কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে সমকাম সমদৰমহা ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত নলবাৰীৰ পৰা মেৰাজুল কাজীৰ ৰিপৰ্ট খবৰ 24/7 আছাম অকল ইমাৰ্জেঞ্চি ডিউটিত বাহিৰে বাকী ডিউটি থকা আমি যিখিনি এমনেছৰ এমপ্লয় আছোঁ গোটেইখিনি কৰ্মবিৰতিত আছোঁ আৰু আমি কৰ্মবিৰতিৰ মূলত কাৰণ তিনিটাই প্ৰথম কাৰণ হ'ল আমাৰ যি বিশেষ নিযুক্তি প্ৰক্ৰিয়া আছে চৰকাৰৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়া মানে আমাৰ ভেকেণ্ট পোষ্ট থাকে ভেকেণ্ট পোষ্টৰ এগেইনষ্টত আমাৰ ছিনিয়ৰ বেচিছত যাতে আমাক পৰ্যায়ক্ৰমে লোৱা হয় সেইটো মানে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা আমাক যাতে নিয়মীয়াকৰণ কৰে সেইটো আমাৰ 1 নম্বৰ দাবী 2 নম্বৰ দাবী হ'ল আমি যেতিয়ালৈকে নিযুক্তিৰ আমাৰ নিয়মীয়াকৰণ কৰা নহয় তেতিয়ালৈকে আমাক 7 পেৰ আণ্ডাৰত আমাক দৰমহা দিয়ক আৰু তৃতীয় দাবী হ'ল আমাৰ সুপ্ৰিম কোৰ্টৰ হাৰ্দিক মতে সমকামৰ সমদৰমহা এইটো মানে ৰায়ৰ আণ্ডাৰত যদি আমাক সামৰি লয় আৰু আমাক গ্ৰেচুইটি লিভ বেনিফিট ডেথ বেনিফিট বা আমাৰ পেঞ্চনৰ ব্যৱস্থা হওক বা আমাৰ যিখিনি লোন বেনিফিট থাকে বাকী ৰাজ্যিক কৰ্মচাৰীবিলাকে যিখিনি সা সুবিধা পায় সেইখিনি যাতে আমাক দিয়ে গতিকে এইখিনি দাবী লৈ আমি আজি এনেকৈ কৰ্মবিৰতি কৰিছোঁ আৰু এইখিনি আৰু মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা আমাৰ এই দাবীবোৰ যাতে মানি লয় আমি যাতে আৰু এনেকৈ কৰ্মবিৰতিত বহিব লগা নহয় আমি যাতে নিজৰ কামবোৰ ভালদৰে মানে সুচাৰুৰূপে কৰি যাব পাৰোঁ এইখিনি আমাৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা আমাৰ দাবীবোৰ যাতে মানি লয় কৰ্মবিৰতি আমাৰ আজি কালি আৰু পৰহিলৈকে চলিব 3 দিন চলিব আৰু 2006 চনৰ পৰা আমি এনেদৰে কাম কৰি আছোঁ আমি এনেকুৱা ডাঙৰ কৰ্মবিৰতি কেতিয়াও কৰা নাই আমি চৰকাৰৰ নিয়ম মতে আমি যিবোৰ আমাক কৰিব দি আছে আমি সেইমতে কৰি আছোঁ কিন্তু এতিয়া মানে আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী কৰিবৰ কাৰণে এনেদৰে কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছোঁ ইয়াত আমি আজি আমাৰ গোটেই অসমতে হ'ব এনেদৰে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব তাৰপিছত আমাৰ মেডিকেল কলেজত হ'ব আমাৰ এনেকুৱা ব্লক লেভেলত হ'ব ছেক্টৰবিলাকতো হ'ব কিছুমান মানে য'ত যেনেকৈ এমপ্লয়খিনি সুবিধা হয় নিজৰ জেগাত চাইন কৰি আহি এনেদৰে কৰ্মবিৰতি কৰিছে ইয়াত আমি অকল চামতা ব্লকৰ মানুহখিনি আছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত চামতা ব্লকৰ মানুহখিনি আছোঁ ইয়াত সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া শিশুটিক শিক্ষাৰ লগতে মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ ৰিপিট আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228